হেল্ল' নমস্কাৰ মোৰ চেনেল নাইমা চৌধুৰীজ লগত আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ যিহেতু ৰমজান মাহ চলি আছে সেয়াহে আজিৰ ব্লগটোত মই আপোনালোকক দেখাব গৈ আছোঁ আমি মছজিদত ইফতাৰী দিছোঁ আৰু ইফতাৰী কি যা যোগাৰ কৰিছিলোঁ তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি গৈ থাকিম এয়া বস্তু আমি কি ৰেডি কৰি লৈছোঁ ইয়াতে আছে বুট বইল কৰি লৈছোঁ কাবলি বুট ইয়াত চাউল তিয়াই থৈছোঁ ক্ষীৰ বনাবলৈ আনফালে কণী বইল কৰিব দিছোঁ আৰু পিঁয়াজখিনি আগতীয়াকৈ কাটি ৰাখিছিলোঁ পোলাওৰ কাৰণে এয়া পোলাওৰ চাউল ভাজিম সেয়াহে আগত পিঁয়াজখিনি অকণমান ৰিফাইনেৰে ভাজি লৈছোঁ তাৰপাছত এয়া চাউল ভাজা হৈছে মই গোটেইখিনি আপোনালোকক দেখুওৱা নাই কি জাষ্ট কৰিছোঁ সেইখিনিহে দেখুওৱাৰ চেষ্টা কৰি আছোঁ আনহাতে ইফালে আমি বহাইছোঁ ক্ষীৰত চব দিয়া হৈ গৈছে মানে যি দিওঁ গাখীৰ চাউল ড্ৰাই ফ্ৰুটছ তেজপাত চেনি যি দিব লগা থাকে আটাই বস্তু দিয়া হৈছে এতিয়া কম জুইত বহাই থৈ দিছোঁ আৰু এয়া পোলাওৰ কাৰণে আৰু পিঁয়াজ ভাজি আছোঁ আনফালে আমি পোলাও কুকাৰত হুইচেল মাৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু ইয়াত ঢালি থৈছোঁ কাৰণ কুকাৰত যিহেতু 1 কিলো চাউলে হায়েষ্ট আমি বনাব পাৰোঁ কিন্তু টোটেলি আমাক অকণমান বেছিকৈ বনাব লাগে আৰু এয়া মটৰৰ ঘুগুনি বনোৱা মেলা অলমষ্ট হৈ গৈছে আৰু আমি এতিয়া চব ৰেডি কৰি লৈছোঁ ইফালে ফ্ৰুটছবিলাকো ৰেডি কৰি লৈছোঁ এতিয়া আমি জাষ্ট কাটা ষ্টাৰ্ট কৰিম আৰু এয়া আমাৰ ৰিলেটিভ হয় অনিমাহী কি কৰি আছে অনিমাহী আদা এৰাই আছে কথা ক'বলৈ ৰৈ গ'ল মানে ইফতাৰী যোগাৰ যে কৰি আছোঁ এইটো মোৰ মাৰ ঘৰৰ ফালৰ পৰাহে হৈ আছে মাহে একচুৱেলি ইফতাৰী দিব ওলাইছে মই আগদিনা আহি গৈছিলোঁ কাৰণ বজাৰৰ কথা আছিলে সেয়াহে এতিয়া অলমষ্ট আমাৰ চব ৰেডি হৈ গৈছে ফ্ৰুটছবোৰ এতিয়া আমি সজাই আছোঁ মছজিদত যিটো আমি দি পঠিয়াম আৰু তাৰপিছত আমি বেলেগ প্লেটবোৰ ৰেডি কৰিম যিটো আমি আমাৰ ওচৰত দিব লগা আছে বা আমাৰ নিজৰ কাৰণে তো তেন্তে চাই থাকিব ভিডিঅ'টো আৰু কেনেকুৱা পায় জনাব লগতে যিসকল মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই সঁচাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব এইখিনিতে আজি ব্লগটো শেষ কৰিব লৈছোঁ মোৰ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ